নমস্কাৰ মই নীলপল আৰু আদলে আপোনালোকক স্বাগতম যোৱা দুদিন মানৰ পৰা আপোনালোকে দেখিছে চাগে পেট্ৰল পাম্প বিলাকত একেবাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দীঘলীয়া লাইন পাতিছে মানুহে ইন্ধন ভৰাবলৈ গাড়ী বিলাকত বাইক বিলাকত মানুহবিলাকে ভাবিছে চাগে পেট্ৰল ডিজেল শেষ হৈ যাব মানে যেটো যুদ্ধৰ বাবে নাইবা খুব দাম বাঢ়িব নেকি আজি কেবিনেট বৈঠকৰ পাছত এই বিষয়লৈ ভাৰত চৰকাৰে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আহকচোন চাও ভাৰত চৰকাৰে এই বিষয়ে কি কৈছে मेरे पास कच्चे तेल की पर्याप्त इन्वेंटरी उपलब्ध है अर्थात पर्याप्त मात्रा में उपलब्ध है हमारी रिफाइनरीज भी ऑप्टिमम कैपेसिटी पर चल रही हैं मैं देशवासियों को बताना चाहती हूं कि हमारे पास लगभग सालाना 26 करोड़ टन कच्चे तेल को रिफाइन करने की कैपेसिटी उपलब्ध है और ये मैं इसलिए बताना चाहती हूँ क्योंकि पिछले 2 दिनों से हमने देखा है कि कई सारे क्षेत्रों में रिटेल आउटलेट्स या पेट्रोल पंप के बाहर लाइन देखी गई है और पैनिक बाइंग भी ऑब्जर्व की गई है मैं देशवासियों को विश्वास दिलाना चाहती हूँ कि हमारे पास पेट्रोल और डीजल पर्याप्त मात्रा में उपलब्ध है कहीं पर भी किसी पेट्रोल पंप पर कोई कमी नहीं है पेट्रोल पंप को सप्लाई करने वाले टर्मिनल्स पर भी पर्याप्त मात्रा में उपलब्ध है इसलिए अफवाहों पर विश्वास न करें और पैनिक बाइंग से बचें হয় সাউকিয়াত স্পষ্টকৈ কোৱা হৈছে যে আমাৰ দেশৰ ৰিফাইনাৰী বিলাকত পৰ্যাপ্ত পৰিমাণৰ তেল এতিয়াও মজুত আছে আৰু আমি দেখিছো ভাৰতত বা অসমত এটো প্ৰায় হৈ যায় যিকোনো এটা উৰা বাতৰি ওলালে এনেকুৱা মানে বাতৰিটোৰ সত্যতা বিচাৰ নকৰাকৈ আমি বিলাক সেই বাতৰিটোৰ পাছত পৰি যাওঁ আৰু এতিয়াও হেতু হৈছে আৰু এই পেট্ৰল পাম্পত এই ধৰণে তেল ভৰাবলৈ গৈ এতিয়া যাৰ কাৰণে পেট্ৰলটো আসলতে জৰুৰী বা কোনোবা বেমাৰী ক'বলৈ লৈ গৈ আছে এম্বুলেন্সৰ কাৰণে দৰকাৰ হৈছে হেবিলাক মানুহকে আসলতে আমি হার শাস্তি দি আছো मैं ये भी बताना चाहती हूँ कि पेट्रोल और डीजल के प्राइस में कोई बढ़ोतरी नहीं की गई है अतः मेरा आप सभी से आग्रह है कृपया अफवाहों पर ध्यान न दें আৰু সব আটাইতকৈ ডাঙৰ কথাটো হ'ল চৰকাৰে কৈছে যে পেট্ৰল ডিজেলৰ দাম বঢ়াৰো কোনো সম্ভাৱনা নাই এটা আসলে কিছু দামৰ হাল হলনি হ'ব পাৰে আমদানিৰ খৰচৰ কাৰণে কিন্তু বহুত যে কিবা এটা দাম বাঢ়িব মই নাভাবো গতিকে সকলোকে অনুৰোধ জনাইছো পেনিক বাইং নকৰিব পেনিক বাইং কৰিলে বজাৰত পেট্ৰল ডিজেলৰ কৃত্ৰিম নাটনি হোৱাৰ সম্ভাৱনা আছে এই খবৰটো যিমান পাৰে সিমান শেয়াৰ কৰক যাতে কোনেও উৰা বাতৰিত ভুল না যায় আপোনাৰ অঞ্চলৰ পাম্প বিলাকৰ অৱস্থা কেনেকুৱা কমেন্ট কৰি জনাওক আৰু এনেকুৱা দৰকাৰী আপডেটৰ কাৰণে আড্ডা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ